ওম নমো ভগৱতে বাসুদেৱায় নমস্কাৰ। মই এষ্ট্ৰলজাৰ বিনয় কাশ্যপ ট্ৰুথ অফ এষ্ট্ৰলজি মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কন্যা লগ্নৰ বিষয়ে। যিহেতু আমি সিংহ লগ্ন শেষ কৰিলোঁ, আমি আৰম্ভ কৰিছিলোঁ মেঘ লগ্নৰ পৰা। মেঘ গ'ল, বৃষ গ'ল, মিথুন গ'ল, কৰ্কট গ'ল, সিংহ গ'ল। এতিয়া আমি আৰম্ভ কৰিম কন্যা লগ্ন। কন্যা লগ্নত 12টা ঘৰৰ অধিপতিয়ে 12টা ৰাশিত কেনে ৰিজাল্ট দিব সেইটো বিষয়ে আলোচনা কৰিম। প্ৰত্যেক লগ্নত ৰাহু কেতুৰ কোনো ঘৰ নাই। চন্দ্ৰ আৰু সূৰ্য এটা এটা ঘৰ পালে আৰু বাকীবোৰ ৰেষ্ট অফ দ্য প্লেনেট 7টা যিটো 5টা আৰু বাকী প্লেনেট আছে, সেই প্লেনেটবিলাকে সকলোৱে দুটা দুটাকৈ ঘৰ পালে, টোটেল 12টা ঘৰ। মিথুন লগ্নত যিহেতু বুধে এটা ঘৰ, মিথুন লগ্নত অধিপতিও বুধ আৰু কন্যা লগ্নৰ অধিপতিও বুধ। পুষ্টিখনত মিথুন লগ্ন বুধে দুটা ঘৰ পাইছে, এটা মিথুন লগ্ন এটা কন্যা লগ্ন। আজি কন্যা লগ্নৰ বিষয়ে আলোচনা কৰিম। কন্যা লগ্নত যদি বুধ লগ্নতে থাকে তেনেহ'লে ইয়াতে ভাল হোৱা বুলি ক'ব পাৰি। কাৰণ কিয়, কৰ্মৰ অধিপতি আৰু লগ্নৰ অধিপতি নিজে বুধ, আৰু যিহেতু কেন্দ্ৰত বুধ নিজে বিৰাজমান, ইয়াতে ভদ্ৰ নামৰ পঞ্চম মহাপুৰুষ যোগ এটা উৎপন্ন হয়, যাৰ ফলৰ পৰা বুধে জাতকক যথেষ্টখিনি ভাল প্ৰভাৱ, ভাল ফল দিয়া কাৰণে বাধ্য হৈ যায়। বুধে ইয়াতে জাতকক এটা খুব ভাল পাৰ্চনেলিটি দিয়ে। বুদ্ধি জাতকৰ অত্যন্ত বেছি হয়। যিহেতু কৰ্মৰ অধিপতি নিজে লগ্নত বহিল, জাতকৰ কৰ্মৰ কাৰণে কোনোদিনাখন প্ৰব্লেম নহয়। বুধ যিহেতু ব্যৱসায়ীৰ কাৰণে এটা কাৰক গ্ৰহ, ব্যৱসায়ৰ ক্ষেত্ৰত জাতকে যথেষ্টখিনি লাভৰ সন্মুখীন হয়, আৰু চাকৰি ক্ষেত্ৰতো বুধ দেৱতাই জাতকক যথেষ্টখিনি ভাল ফল দিয়ে। যদি জাতক বুদ্ধিৰ দ্বাৰা কাম যিবিলাক আছে সেইবিলাকত যদি কাম কৰে, যেনে উকিল হওক, CA হওক, MBA হওক, তেনেহ'লে জাতক বহুত বেছি ওপৰৰ পষ্টলৈকে যাব পাৰে, আৰু ট্ৰেডিং বিজনেছটোৰ কাৰণে অত্যন্ত ভাল হোৱা দেখা পোৱা যায়। 2 নম্বৰ ঘৰত যদি বুধ থাকে, 2 নম্বৰ ঘৰটো হ'ব তুলা ৰাশি। তুলা ৰাশিত বুধে যিহেতু মিত্ৰ ৰাশি হয় বুধৰ, তো ইয়াতে বুধে বহুত ভাল ৰিজাল্ট দিয়ে। জাতকৰ বাণী অত্যন্ত ভাল হয়, খুব মিহি বাণীৰ হয় জাতকৰ ধনৰ অভাৱ নাথাকে, আৰু জাতকৰ পৰিয়ালৰ লগত সম্পৰ্ক অত্যন্ত ভাল হোৱা দেখা পোৱা যায়। আৰু জাতকৰ বুদ্ধিৰ কাৰণে জাতকে যথেষ্টখিনি সমাজৰ লোকৰ সমাদৃত পুৰুষ হোৱা দেখা পোৱা যায়। বুধ দেৱতা যদি 3 নম্বৰ ঘৰত থাকে, 3 নম্বৰ ঘৰটো হ'ব বৃশ্চিক ৰাশি। যিহেতু মনত ৰাখিব, বুধ এইখন পুষ্টিখনৰ কাৰণে, কন্যা লগ্নৰ পুষ্টিখনৰ কাৰণে এটা যোগকাৰক গ্ৰহ, আৰু যোগকাৰক গ্ৰহৰ কাম হ'ল য'তে যায়, য'ত দৃষ্টি দিয়ে তাতে বৃদ্ধি কৰে। যিহেতু 3 নম্বৰ ঘৰটো পৰিশ্ৰমৰ ঘৰ, ইয়াতে বুধ অহাৰ লগে লগে জাতকৰ পৰিশ্ৰমো অধিক হৈ যাব, জাতকৰ বেছি পৰিশ্ৰম হ'ব, সেইকাৰণে জাতকে ইয়াতে কষ্ট অলপ পায়। আৰু জাতকৰ জাৰ্ণিবিলাকো যিহেতু শ্বৰ্ট জাৰ্ণিৰ ঘৰ এইটো, জাতকৰ জাৰ্ণিটো যথেষ্টখিনি বেছি জাৰ্ণি হোৱা দেখা পোৱা যায়। আৰু জাতকৰ সৰু ভাই ভনীয়েক থাকিলে তেওঁলোকৰ লগতো আৰু সামঞ্জস্য মানে বহোৱাত অলপমান বুধে ইয়াতে প্ৰব্লেম দিয়ে জাতকক। বুধ দেৱতা যদি 4 নম্বৰ ঘৰত থাকে, 4 নম্বৰ ঘৰত বুধ দেৱতাই বহুত ভাল ৰিজাল্ট দিব। ইয়াতে কাৰণ বুধ 4 নম্বৰ ঘৰটো হ'ব ধনু ৰাশি। বুধে ইয়াতে অত্যন্ত ভাল ৰিজাল্ট দিয়া দেখা পোৱা যায়। মাকৰ লগত সম্পৰ্ক ভাল হয়, সম্পত্তিৰ কাৰণে বুধে যথেষ্টখিনি ভাল প্ৰভাৱ দিয়া দেখা পোৱা যায়। গাড়ী মটৰ, মানে ঘৰ, ডেইলি মানে যিটো আচবাব আছে, সকলো ক্ষেত্ৰতে বুধে ইয়াতে পজিটিভ ৰিজাল্ট দিয়া দেখা পোৱা যায়। এতিয়া সপ্তম দৃষ্টি 10 নম্বৰ ঘৰত পৰিব, কৰ্মৰ ক্ষেত্ৰতো জাতকে যথেষ্টখিনি লাভৰ সন্মুখীন হোৱা দেখা পোৱা যায়। এই কথা এটা কৈ লওঁ, বুধৰ এটা দৃষ্টি থাকে নিজৰ ঘৰৰ পৰা সপ্তম দৃষ্টি। বুধ দেৱতা যদি 5ম ঘৰত থাকে, তেনেহ'লে আমি ক'ব পাৰোঁ যে জাতকৰ যিবিলাক কাম আছে বুদ্ধিৰ দ্বাৰা হ'ব। জাতকে যিকোনো কাম কৰিলে বেছি মানে বুদ্ধি খটাই কাম কৰে। জাতকৰ ইয়াতে বুদ্ধিটো বহুত বেছি ভাল হয়, মেমৰিটো বহুত বেছি ভাল হয়। জাতকৰ লাভ ৰোমাঞ্চৰ ক্ষেত্ৰতো জাতকে যথেষ্টখিনি এডভান্টেজ পোৱা দেখা পোৱা যায়।
ইয়াতে জাতকৰ পেটৰ অসুখ বিসুখো খুব সোনকালে নহয়। ইয়াতে বুধৰ কৃপাত আনচাৰ্টিন গেইন হোৱাও দেখা পোৱা যায়। বুধ দেৱতা যদি 6 নম্বৰ ঘৰত থাকে, ইয়াতে কোনোদিনা বুধে ভাল ৰিজাল্ট নিদিয়ে। কাৰণ কিয়? 6 নম্বৰ ঘৰটো হ'ব দুস্থান, আৰু বুধ যিহেতু পুষ্টিখনৰ কাৰণে যোগকাৰক গ্ৰহ, ইয়াতেও নিগেটিভিটিখিনি বহুত বেছি বঢ়াই দিব। ৰোগ, ঋণ, মোকদ্দমা আদি বেছিকৈ বঢ়াই দি জাতকক বুধৰ দশা অন্তৰ্দশাত যথেষ্টখিনি প্ৰব্লেম দিয়াত বুধ বাধ্য হৈ যায়। বুধে ইয়াতে প্ৰব্লেম দিয়ে। বুধ দেৱতা যদি 7ম ঘৰত থাকে, 7ম ঘৰটো হ'ল মীন ৰাশি, আৰু আমি জানো যে মীন ৰাশিত বুধ দেৱতা নিচ হয়। ইয়াতে বুধে কোনো দিনাখন ভাল ৰিজাল্ট নিদিয়ে। দাম্পত্য জীৱনৰ কাৰণে প্ৰব্লেম আনিব, ডেইলি ইনকামৰ ক্ষেত্ৰত প্ৰব্লেম, যদি কিবা নতুন ব্যৱসায় আদি কৰিব বিচাৰে তাতো প্ৰব্লেম আনিব, আৰু পাৰ্টনাৰশ্বিপ ব্যৱসায়টো ভুলতো নকৰিব। কাৰণ কিয়? পাৰ্টনাৰশ্বিপ ব্যৱসায় ইয়াতে বুধে যথেষ্টখিনি কেজাল লগাব। বুধে ইয়াতে বহুত বেছি বেয়া পৰিণাম দিয়াটো দেখা পোৱা যায়। বুধ দেৱতা যদি 8ম ঘৰত থাকে, ইয়াতে বুধ দেৱতাই বেকাৰ অবষ্টেকলবিলাক এক্টিভেট কৰি জাতকক ইয়াতে বহুত বেছি প্ৰব্লেম দিয়ে। 9 নম্বৰ ঘৰটো যিহেতু ভাগ্যৰ ঘৰ, সেইকাৰণে আমি ক'ব পাৰোঁ যে 8ম ঘৰটো দুৰ্ভাগ্যৰ ঘৰ। ইয়াতে জাতকক দুৰ্ভাগ্য এক্টিভেট কৰি বহুত বেছি প্ৰব্লেম দিয়া দেখা পোৱা যায়। জাতকৰ মেণ্টেল পিচ মানসিক ভাৰসাম্যও কেতিয়াবা বেয়া হৈ যোৱা দেখা পোৱা যায়। ইয়াৰ পৰা যেতিয়া সপ্তম দৃষ্টি 2 নম্বৰ ঘৰত পৰিব, জাতকৰ ধনৰ অভাৱ হ'ব, পৰিয়ালৰ লগত সম্পৰ্ক ভাল নহ'ব, আৰু জাতকৰ বাণীটো ক'ৰবাত নহ'লে ক'ৰবাত গণ্ডগোলীয়া বাণী হোৱা দেখা পোৱা যায়। 9 নম্বৰ ঘৰত যদি বুধ দেৱতা থাকে, 9 নম্বৰ ঘৰটো হ'ব বৃষ ৰাশি, আৰু বৃষ ৰাশিত যদি বুধ দেৱতা থাকে, ইয়াতে ভাল হোৱা দেখা পোৱা যায়। কাৰণ এনেটো মিত্ৰ ৰাশি, শুক্ৰ আৰু বুধৰ মাজত বন্ধুত্ব আছে। বুধে ইয়াতে দেউতাকৰ লগত সম্পৰ্ক খুব বেছি ভাল কৰিব। জাতক ধৰ্মৰ ক্ষেত্ৰত ধৰ্ম মানা ব্যক্তি হয়। জাতকৰ বিদেশ যাত্ৰা হ'লেও খুব তাৰ পৰা ভাল ৰিজাল্ট পোৱা দেখা পোৱা যায়। বিদেশ যাত্ৰাটো হয় আৰু তাৰ পৰা ভাল ৰিজাল্টো দেখা পোৱা যায়। আৰু উচ্চ শিক্ষাৰ কাৰণেও বুধে ইয়াতে জাতকক যথেষ্টখিনি হেল্প কৰা দেখা পোৱা যায়। বুধ দেৱতা যদি 10 নম্বৰ ঘৰত থাকে, তাৰমানে 10 নম্বৰ ঘৰটো হ'ব মিথুন ৰাশি, আৰু যিহেতু কেন্দ্ৰত স্বগৃহী বুধ হ'ল, তেনেহ'লে আমি ক'ব পাৰোঁ যে ইয়াতেও ভদ্ৰ নামৰ পঞ্চ মহাপুৰুষ যোগ লাগিব। আৰু এই ভদ্ৰ পঞ্চ মহাপুৰুষ যোগৰ কাৰণে জাতকে যথেষ্টখিনি ভাল পৰিণাম হোৱা দেখা পোৱা যায়। জাতকে যদি ব্যৱসায় কৰে, অত্যন্ত ভাল ব্যৱসায় কৰিব, আৰু যদি চাকৰিও কৰে, যেনে MBA হওক, CA হওক, উকিলে হওক, যিয়ে নহওক, যদি কৰে, খুব বেছি ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি ভাল ৰিজাল্ট পোৱা দেখা পোৱা যায়। কাৰণ কিয়? এইটো চৰকাৰী ঘৰ, আৰু ইয়াৰ পৰা জাতকে গভৰ্ণমেণ্টৰ পৰা এৱাৰ্ড আদি পোৱাও দেখা পোৱা যায় বুধৰ দশা অন্তৰ্দশাত। বুধ দেৱতা যদি 11 নম্বৰ ঘৰত থাকে, 11 নম্বৰ ঘৰত বুধে ইয়াতে ভাল ৰিজাল্ট দিয়ে। যিহেতু 11 নম্বৰ ঘৰটো হ'ল কৰ্কট ৰাশি, কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ আৰু বুধৰ মাজত মিত্ৰতা নাই। সেইকাৰণে আমি ক'ব পাৰোঁ যে বুধ দেৱতাই ইয়াতে ভাল ৰিজাল্ট দিব, কিন্তু ইয়াতে বুধৰ বল কম হয়। আৰু বলবিলাক চাই ল'ব, শ্বৰ্ট বলত হওক বা ডিগ্ৰী ৱাইজ বলবিলাকো চাই ল'ব। যদি তাত কম হয়, ইয়াতে বুধৰ ৰত্ন যদি পিন্ধে, পান্না পিন্ধি বুধক যদি এক্টিভেট কৰে, কাৰণ ইয়াতে বুধৰ বল কম হ'ল। বুধৰ পান্না পিন্ধি বুধৰ যদি বল আমি ইনক্ৰিজ কৰোঁ, তেনেহ'লে বুধে ইয়াতে ভাল পৰিণাম দিয়া দেখা পোৱা যায়। ডাঙৰ চিবলিং থাকিলে তেওঁলোকৰ লগত সম্পৰ্ক ভাল কৰিব, জাতকৰ ধনৰ অভাৱ সহজতে হ'ব নিদিয়ে। আৰু কিন্তু ইয়াতে সৰু সুৰা বেমাৰটো হ'বই। কাৰণ কিয়? 11 নম্বৰ ঘৰটো 6 নম্বৰৰ পৰা 6 নম্বৰ ঘৰ, আৱদ্ধ নিয়ম মতে যদি চাই 6ৰ পৰা 6 নম্বৰ ঘৰ, 6 নম্বৰটো যিহেতু ৰোগৰ ঘৰ, ডাঙৰ ৰোগৰ ঘৰ, তো 11 নম্বৰ ঘৰটো সৰু সুৰা ৰোগৰ ঘৰ। ইয়াতে সৰু সুৰা ৰোগটো বুধৰ দশা অন্তৰ্দশাত জাতকক লাগি থকা দেখা পোৱা যায়। বুধ দেৱতা যদি 12 নম্বৰ ঘৰত থাকে, ইয়াতে বুধে ভাল ৰিজাল্ট নিদিয়ে। বুধে ইয়াতে যিহেতু কৰ্মৰ অধিপতি যায় 12 নম্বৰ ঘৰত বহিল, জাতকৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰব্লেম পোৱা দেখা পোৱা যায়। আনৱান্টেড খৰচ কিছুমান, এটা খৰচ শেষ নহয় আন এটা খৰচ আহি হাজিৰ হৈ যায়। বুধৰ খৰচৰ পৰিমাণ ইয়াতে বহুত বেছি বঢ়াই দিয়ে। বিদেশ যাত্ৰাৰ কাৰণেও জাতকে যথেষ্টখিনি খৰচ কৰিবলগীয়া হোৱা দেখা পোৱা যায়। ইয়াৰ পৰা যেতিয়া সপ্তম দৃষ্টি 6 নম্বৰ ঘৰত পৰিব, তেনেহ'লে কোৰ্ট কেছৰ কাৰণে আনৱান্টেড খৰচ হ'ব পাৰে, বেমাৰৰ কাৰণে আনৱান্টেড খৰচ হয়,
মানে আৰু বদনাম আদিৰ কাৰণেও অযথা খৰচ হোৱা দেখা পোৱা যায়। আজি আমি গম পালোঁ যে কন্যা ৰাশিত বুধ দেৱতাই 12টা মানে কন্যা লগ্নত বুধ দেৱতাই 12টা ৰাশিত কেনে পৰিণাম দিয়ে। অহা ভিডিঅ'ত আমি আলোচনা কৰিম যে শুক্ৰ দেৱতাই কন্যা লগ্নত 12টা ৰাশিত কেনে ৰিজাল্ট দিব। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে এটা ঘণ্টি আছে, সেইটোতো আপুনি ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তাত নিয়মীয়াভাৱে গৈ থাকে। আৰু যদি কিবা ক'বলগীয়া থাকে, সুধিবলগীয়া থাকে, তলত কমেণ্ট বক্সত লিখি দিব। সেইটোৰ বিষয়ে আমি আগন্তুক ভিডিঅ'বোৰত আলোচনা কৰিব পাৰিম। ধন্যবাদ।